নমস্কাৰ আজি আমি ডিসকাস কৰিম যিকোনো এটা সংখ্যাক তাৰ ৰোমান সংখ্যালৈ কেনেদৰে পৰিৱৰ্তন কৰিব পাৰি or how to express a numeric digit or number in Roman number or Roman digit প্ৰথম কথাটো হ'ল Roman digit বা অংক সাতটা I, V, X, L, C, D আৰু M এই সংখ্যাগিটা ক্ৰমান্বয়ে I মানে হৈছে 1 V means 5 X means 10 L means 50 C means 100 D means 500 and M lastly means 1000 ইয়াৰ কিছুমান লিখা নিয়ম আছে প্ৰথম কথাটো হ'ল এই অংক কিটাৰ যেতিয়া আমি দুটা অংক একেলগে লিখো সাপোজ আমি লিখিলো XL ইয়াত X হৈছে 10 আৰু L হৈছে 50 যেহেতু X টো L তকৈ সৰু গতিকে আমি ইয়াত কি কৰিব লাগিব L ৰ পৰা X টো মাইনাস কৰিব লাগিব that means কি L minus X 50 minus 10 equals to 40 তামানে XL মানে ভ্যালুটো হ'ব কি 40 যদি এনেদৰে লিখো 50 সংখ্যাটো L double X এটা যেহেতু X সৰু সংখ্যা হয় তামানে L তকৈ সৰু L যেহেতু 50 double X means 20 তেহলে কি হ'ব ইয়াৰ লগত আমি L ৰ লগত double X টো কি কৰিব লাগিব প্লাস কৰিব লাগিব that means কি 50 plus 20 equals to 70 যেনিবা আমাৰ লিখিব লাগে 90 তেতিয়া হলে আমি লিখিব পাৰো XC তাৰ মানে কি হৈছে C মানে 100 X টো বাওহাতে আছে বাওহাতে থাকিলে কি হয় আমি C ৰ পৰা X টো মাইনাস কৰিব লাগিব C ৰ পৰা X টো মাইনাস কৰিলে আমি কি পাম 90 পাম ঠিক সেইদৰে CD means 400 কেনেকে 400 হৈছে D মানে তো মই কলৈ 500 আৰু C মানে 100 to D left hand side আছে D left hand side থাকিলে কি হ'ব মাইনাস হ'ব 500 ৰ পৰা 100 মাইনাস কৰিলে 400 এনেদৰে আমি বিভিন্ন ধৰণৰ সংখ্যা ৰোমান সংখ্যা বিলাক উলিয়াই লব পাৰো থ্যাংক ইউ